আমাৰ আপোনাৰ এপাৰ্ট বুলি এটা অসম চৰকাৰৰ আঁচনি চলি আছে, য'ত আমি ইৰি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰই ক্ৰপ কেফেটেৰিয়া বুলি এটা নতুন প্ৰগ্ৰাম আনিছোঁ, য'ত আপোনাৰ 10টা ধানৰ জাতৰ আমি একেখন প্লটতে খেতি কৰি কৃষকসকলক মাতি ভাল যাতে আপোনাৰ ধানৰ জাত এটা আমি বাছনি কৰি উলিয়াব পাৰোঁ আমাৰ জিলাৰ কাৰণে, সেইটোৰ উদ্দেশ্য লৈ পেলাই আমাৰ আজি অনুষ্ঠানটো পতা হৈছিলে। ইয়াত আমি আপোনাৰ 10টা বেলেগ বেলেগ জাত কৰিছিলোঁ, যেনেকৈ ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান, ত্ৰিপুৰা চিকুণ, জহা আছে, গ্ৰীণ ৰাইচ আছে। তাৰে ভিতৰত আমাৰ কৃষকে আমালৈ 3টা ভাল ধানৰ জাত উলিয়াই দিছে। তাৰে ভিতৰত আপোনাৰ ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান আমি কৃষকসকলে ভাল পাইছে, উৎপাদন ভাল পাইছে। তাৰ আপোনাৰ গোটেইখিনি কৰি আমাৰ মৰিগাঁও জিলাৰ কাৰণে এই 3টা ধানৰ জাত বাছনি কৰি দিছে। আমাৰ পৰৱৰ্তী আৰু বেলেগ ছিজনতো আমি চেষ্টা কৰি আছোঁ। বড়ো ধানৰ ক্ষেত্ৰতো আমি এনেকুৱা 10টা ধানৰ বেলেগ আপোনাৰ অসমৰ বাহিৰত হোৱা ধানৰ জাত আমি আনি পেলাই ইয়াৰে কৃষকসকলে যাতে সেই ধানৰ পৰা নিজৰ কাৰণে ভাল ধান বাছনি কৰিব পাৰে সেইটো চেষ্টা কৰিম। ইয়াতে আপোনাৰ 30জন খেতিয়ক আহিছিলে। আমাৰ ওচৰৰে আপোনাৰ মানিপুৰৰ আহিছিলে কৃষক, আৰু মহিলা কৃষকো আছিলে। আপোনাৰ 50% মহিলা কৃষক আহিছিলে। তেখেতসকলেও নিজৰ মানে পচন্দ অনুসৰি আমাৰ এই অনুষ্ঠানটোত খুব ধুনীয়াকৈ মানে নিজৰ তেখেতসকলে বাছনি কৰি দিছে। ইয়াতে আমি গোটেইখিনি বৈজ্ঞানিক পদ্ধতিৰে কৰিছোঁ। আমাৰ যিমানখিনি সাৰ ধৰক আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যোনখিনি আমাৰ সাৰৰ আপোনাৰ ৰেকমেণ্ডেড ড'জ আছে, তাৰপিছত আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা, পোক পতংগ, কীট পতংগ বা বেমাৰ আজাৰৰ কাৰণে যোনখিনি দৰৱ পাতি দিব লাগে, সেই গোটেইখিনি আমি ভালকৈ আপোনাৰ প্ৰেক্টিছ কৰি পেলাই এই ধান খেতিটো কৰা হৈছে। ৰিজাল্টটো খুব ভাল পাইছে। গোটেইখিনি আমাৰ ধানেই ভাল হৈছে, গোটেইখিনি ধানৰ উৎপাদনো ভাল হৈছে, আৰু আপোনাৰ লগতে মানে প্লেণ্ট হাইট বা আপোনাৰ যোনখিনি ডিউৰেশ্যন চাই পেলাই মানুহে কৰিছে, ধান গোটেইখিনি ভাল পাইছে। তাৰ ভিতৰত 3টা আমাৰ বেষ্ট ধানকেইটা আপোনাৰ ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান, এই 3টা বাছনি হৈছে।